জমাগুৰি আশ্ৰমত এটুপি পানীৰ বাবে হাহাকাৰ পানীয়ে প্ৰাণীৰ প্ৰাণ হয় এটুপি পানীৰ বাবে হাহাকাৰ এয়া কোনো মৰুভূমি বা কোনো দুৰ্গম ঠাইৰ কথা কোৱা নাই কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক পীঠস্থান এখনত পানীৰ বাবে হাহাকাৰ হোৱা অৱস্থাৰ কথাহে উল্লেখ কৰিব খুজিছো হয় পলাশবাৰী বিধানসভা সমষ্টি তথা ৰাভা হাছং এলেকাৰ চান্দুবি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কলঘৰত অৱস্থিত নাগাবাবা শ্ৰী শ্ৰী বীৰেন্দ্ৰপুৰী মহাৰাজৰ ঐতিহাসিক তপভূমিখন পিছে পানীৰ বাবে বিমূৰত পৰিছে ভক্তসকল উল্লেখ্য যে প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত পীঠস্থানখনলৈ পূজা অৰ্চনাৰ বাবে প্ৰত্যেক দিনে বিভিন্ন প্ৰান্তৰ সাধক তথা ভক্তসকলৰ আগমন ঘটে কিন্তু সেই সকলোকে পানীৰ ব্যৱস্থাটোকে কৰি দিব নোৱাৰাত খেদ প্ৰকাশ কৰে পীঠস্থানখনৰ পৰিচালনা কৰি থকা ভক্ত তথা সমিতিখনৰ বিষয়ববীয়াসকলে এই ক্ষেত্ৰত ঐতিহাসিক পীঠস্থানখনৰ উপৰি ভক্তসকলৰ স্বাৰ্থত পানীৰ ব্যৱস্থাটো সুচল কৰি তোলাৰ বাবে সকলো পক্ষকে বিনম্ৰ অনুৰোধ জনাইছে ভক্তসকলে ব্যুৰ ৰিপৰ্ট জেবি নিউজ